প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া সংকলনখনৰ প্ৰথমটি গল্প হৃদয়ৰ জুইফুল। এইবোৰৰ পাছতো সময় আগুৱাইছে। অপৰা আৰু অনিন্দ্যৰ বিয়াৰ 7 মাহ হৈ গৈছে। ইয়াৰ ভিতৰতে একেলগে থকাৰ বাবে বহু নৈমিত্তিক অভ্যাস সৃষ্টি হৈ গৈছে সিহঁতৰ মাজত। বিশেষকৈ অনিন্দ্যটো একেবাৰে নিৰ্ভৰশীল হৈ পৰিছে। যেনে অনিন্দ্যৰ ৱালেট, ৰুমালৰ ঠিকনা মাথো অপৰাই জানে। সদায় অফিচলৈ ওলোৱাৰ আগেয়ে অনিন্দ্যই কি ৰঙৰ শ্বাৰ্ট পিন্ধিব সেইটো আজিকালি অপৰাই আলমাৰীৰ পৰা উলিয়াই ৰাখে নিজৰ পচন্দৰ মতে। অনিন্দ্যৰ কম জলকীয়া দিয়া ব্যঞ্জন অপৰাৰ বাহিৰে অন্য কোনেও ঠিকমতে ৰান্ধিব নোৱাৰে। অফিচৰ বাহিৰৰ দোকানবোৰৰ খাদ্য আজিকালি তাৰ আৰু মুখতেই নালাগে। আৰু অপৰাৰ পচন্দবোৰো আজিকালি অনিন্দ্যই বৰ ভালকৈ বুজে। আচলতে অপৰা যেন এই সময়ৰ হৈও সেই পুৰণি দিনৰ ছোৱালী। ফেচবুক, হোৱাটছএপৰ যুগতো তাই ঘণ্টাৰ পাছত ঘণ্টা কিতাপ পঢ়ি কটাই দিয়ে। শ্বাহৰুখ, ছলমানৰ চিনেমাৰ পৰিৱৰ্তে পুৰণি চিনেমা বেছি ভাল পায়। অনিন্দ্যই এইবোৰ দেখি ধাৰণা কৰি লৈছে সকলোৰে মাজত থাকিও সকলোতকৈ পৃথক তাই। এইবোৰৰ ভিতৰতে এদিন দুপৰীয়া এটা ঘটনা ঘটিল। অপৰাৰ ফোনত দেউতাকৰ নম্বৰ। কি হ'ল বাৰু হঠাতে? দেউতাকেতো সদায় সন্ধিয়াহে ফোন কৰে, এই সময়ত কিয়? কথাটো ভাবি ভাবি ফোনটো ধৰিলে, কিন্তু ফোনটো ৰিচিভ কৰি আচৰিত হৈ পৰিল। অপৰাৰ দেউতাকৰ মাতটো আনদিনাতকৈ পৃথক, যেন কান্দোন মিহলি হৈ আছে কথাবোৰৰ সৈতে। আৰু আছিল বহুত দিনৰ জমা কথা। অপৰাৰ এই ভাৱনাবোৰৰ ভিৰৰ মাজতে তাইৰ দেউতাকৰ কথাবোৰ কাণত প্ৰৱেশ কৰিছিল। জানানে অনিন্দ্যই কি কৰিছে? তই ভাবিব নোৱাৰিবি। আমাক কিমান ডাঙৰ চিন্তাৰ পৰা বচাইছে। ভনীয়েৰৰ বাবে সি এটা চাকৰিৰ ব্যৱস্থা কৰি দিছে। মাষ্টাৰ্ছ কৰি তাইতো বহিয়ে আছিল ঘৰত, আৰু মাত্ৰ তাইয়ে নে? আৰু তোৰ বিয়াৰ পাছৰে পৰাই সি ইমান মাহ ধৰি আমালৈ টকা পঠিয়াই আছে। মই কিমানবাৰ মানা কৰিছোঁ, সি কেতিয়াও নুশুনে। সপ্তাহত 3 দিনকৈ এজন ফিজিঅ'থেৰাপিষ্টকো বন্দোবস্ত কৰি দিছে। মোৰ ভৰিখন এতিয়াহে লাহে লাহে লৰাব পৰা হৈছোঁ। অপৰা যেন আকাশৰ পৰা সৰি পৰিল। কি কৈছে দেউতাই এইবোৰ? যেন শুনিও বুজি পোৱা নাই একো। তাই অবাক হৈ প্ৰশ্ন কৰিলে, কিন্তু তুমি ইমান দিন ধৰি এই কথাবোৰ মোক কিয় কোৱা নাছিলা? অলপ মৌনতাৰ পিছত অপৰাৰ দেউতাকে উত্তৰ দিছিল, আচলতে অনিন্দ্যই মানা কৰিছিল। সি বিচৰা নাই যে এই কথাবোৰ যাতে তই জান। সি যে আমাক টকা পইচা দি হেল্প কৰে। আৰু এই ফিজিঅ'থেৰাপিৰ কথাটো ক'বলৈ মানা কৰিছিল, কাৰণ সিটো ছাৰপ্ৰাইজ দিব বিচাৰিছিল। আচলতে তই যেতিয়া ঘৰলৈ উভতি আহিবি, তেতিয়া তই মোক নিজেই ভৰিত থিয় হৈ থকা দেখিবি, এইবোৰ ভাবিয়েই। কিন্তু আজি আৰু এই কথাবোৰ মই একেবাৰে লুকাই ৰাখিব নোৱাৰিলোঁ। ভনীয়েৰৰ যে চাকৰি এটা হৈছে, সেই কথাটো লুকাই ৰখাটো সম্ভৱ জানো? সঁচাকৈ মানুহে কথাই কথাই ঠিকেই কয়, জোঁৱাই হ'ল ল'ৰাৰ দৰে। আৰু অনিন্দ্যটো সঁচাকৈ মোৰ নিজৰেই ল'ৰা। সিদিনা সেই কথাবোৰ শুনাৰ পাছত
ফোনটো ৰাখি অপৰা সেই নিস্তব্ধ কটেজটোত নিজেও যেন কিছু সময় নিস্তব্ধ হৈ পৰিছিল। বাৰে বাৰে দুচকু জলজলীয়া হৈ পৰিছিল। তাইৰ মনত পৰি গৈছিল দেউতাকৰ এক্সিডেণ্টৰ পাছৰ দিনবোৰৰ কথা। অকলে অকলে সদায় পৰিস্থিতিৰ সৈতে যুঁজ কৰাৰ কথা। তেতিয়াও যদি অনিন্দ থাকিলহেঁতেন, এনেদৰে জোৰেৰে ধৰিলহেঁতেন তাইৰ হাতখনত, তেতিয়া চাগে সেই দিনবোৰো বহুত সহজ হৈ গ'লহেঁতেন। নাই, ইয়াৰ পাছত আৰু অনিন্দক ভাল নোপোৱাকৈ থাকিব নোৱাৰি। যি মৌনভাৱে দিনৰ পাছত দিন ধৰি ইমানবোৰ কৰি যায়, সকলোৰে অলক্ষিতে সকলোৰে বাবে ভাবে, তাক জোৰকৈ ভাল পাব নালাগে। এনেই তাৰ বাবে ভাল পোৱা আহি যায়। কথাটো ভাবিয়েই অপৰাৰ মুখত হাঁহি বিৰিঙি উঠিল। সেই শান্ত কম কথা কোৱা ল'ৰাটোৱে আজি তাইৰ মনত এটা স্থায়ী ঠিকনা কৰি লৈছে, যাৰ সন্ধান মাথো অপৰাইহে জানে। আজি আকৌ এজাক বৰষুণ নামি আহিল। এইজাক বৰষুণ যেন ৰূপকথাৰ দৰে।